तुम्हें अपना बनाने की कसम खाई है टैक्सी गाड़ी लय जाम शिलंगत आयु देहा मयु जाबि नगत टैक्सी गाड़ी लय जाम तुम्हें शिलंगत अपना बनाने की না কি হল ক কলে গৈছিল এইফালৰ পৰা আহিলো মই এইখনৰ পৰা আহিলো দে তই ভালো মোৰ মালটোৱে যে মানে মনতে গোটেই খোপা ছবি আহি থকা হলো পাহৰিব নোৱাৰো একো কৰিব নোৱাৰো মানে গোটেই খোপা মনে তাই আহি থকা হল মাথাত এতিয়া ভাতো খাবলৈ মন নোযোৱা হ'ল শুবলৈও মন নোযোৱা হ'ল এতিয়ানো কি কৰিম আবে টেনচন নলো মই মায়ে নামৰ বন্ধন গোটৰ পৰা পইচা লম সেকেন্ড হ্যান্ড টমটম এখন কিনি টমটম চলাম আই এম এ সিম্পল ড্রাইভার হয় পার্সেল টু সেন্টিকেট টু পার্সেল ভাড়া মারিম মই তেনেকে প্যাসেঞ্জার উঠাম সবুৰ পৰা 10 টকা ভাড়া লম পইচা লাখত ইনকাম কৰিম কৰোৰ টকা মালিক বনি যাম মই বিল্ডিং খাজিম এটা বিল্ডিং খাজি লৈ মোৰ কলিজাজনীক মোৰ কাখলৈ লৈ আহিম 10-15টা লছালি বাপেক হম ৰজাৰ দৰে জিয়াম মই ৰজাৰ দৰে গোটেই জীৱন আব্বা মোৰ প্ল্যানিং আছে ময়ো ডাঙৰ বিজনেছৰ কথা ভাবিছো ব্ৰইলাৰ দোকান দিম মই ডাঙৰকে দিম বন্ধন নহলে উজ্জীৱনৰ পৰা লোন লম গাঁৱত যিমান বিয়া সভা হয় তবতে মই অৰ্ডাৰ লম বেলেগতকে মই 10-20 টকা কম দামত ব্ৰইলাৰ বিক্ৰী কৰিম প্ৰথমতে ৰাইৰঙিয়াত দিম তাৰপিছত লাহে লাহে নগাঁৱলৈ বিস্তাৰ কৰিম সমগ্ৰ দুনিয়াত মই ব্ৰইলাৰ সাপ্লাই কৰিম তই কি মোক সদায় এনেকে ডাঙৰ ব্ৰইলাৰ হৈ থাকিম বুলি ভাবিছ নেকি ময়ো কুটিবৰি বনিম ময়ো মোৰ কলিজাৰ লগত লাখ বিলাকত জিয়াম কি বুলি ভাবিছ বে এৰা ঠিকই কৈছ কিবা নহয় কিবা এটা কৰিবই লাগিব 30ৰ আগতেই বিয়া পাতিব লাগিব এতিয়া আহি পাই যদি পৰিস্থিতি নচলাও তেন্তে হলে বুঢ়া বয়সত বিয়া পাতি কোনো লাভ নাই আৰু তেলেচও কৈছে বিয়া পাতিলে বোলে বহুত উন্নতি হয় তাৰ নিজৰ লগৰ এটাই এই কিদিনালৈকে জিন্স পেণ্টটো ধুব নাজানে কিন্তু তেলেচৰ কোৱা মতে দি খেতা বন্ধুটোৱে এতিয়া বোলে মেখেলাও ধুব জানে তই চাচোন কিমান ইম্প্ৰুভ এৰা তেলেছৰ কথা এটা ঠিকই হ'ব ৰচোন কি আজি আহক কথাটো আজি ফাইনেল কৰিব লাগিব নহলে সদায় আমি আনহেপিয়ে হৈ থাকিম ये दुनिया ये महफिल ओए तोहरा की कहছ किसी काम की नहीं এবৰা বেটা কি কৰি আছিল তহঁতে তহঁত দুটা আজি মোক ইয়ালৈ কেলে মাতিলি ক লগত ডাঙৰ কথা এটা আছে আৰে ইয়াৰ ক এই ভাগ্যৱানটো ইংলিছত কি বুলি কয় কি বুলি কয় কচোন আজি বৰ ডাঙৰ কথা এটা সুধি দিলি তহঁত দুটাই নেজানো এইটো কথা আনমেৰিড বুলি কয় ঐ তেলেচ আমি এতিয়া অলপ আগত বিয়া পাতিম বুলি ভাবিছো হয় দে আমি দুটা অলপ আগত বিজনেছ প্লেন কৰিম বুলি ভাবিছো হে তই গোটেই সপনাত পানী ঢালি দিলি ৰে আৰে নাই ভাঙাৰি মই তহঁতৰ স্বপ্ন তহঁত দুইটা মোৰ বেষ্ট ফ্ৰেণ্ড ৰে আৰু তহঁতৰ স্বপ্ন মোৰ স্বপ্ন একেটাই নহয় জানো আৰু তোৰ মাৰৰ নামতো স্বপ্ন তই ক মই স্বপ্নাক কিয় ভাঙিম তহঁতে এটা কথা ক কেতিয়াবা কাৰেণ্টৰ শ্বৰ্ট খাই পাইছো বে গোটেই গাই দিলি নাই একদম ঠিক কথা কৈছ মই তোৰ পেনেচন মুটিয়েই পেলাইছো আৰে কাৰেণ্টৰ শ্বৰ্ট খাওঁতে তোৰ গা জিনজিনাই গৈছে আৰু কাৰেণ্টৰ শ্বৰ্ট খাওঁতে তই তোৰ পেনেচনে মুটিয়েই পেলাইছ বিয়া কাক পাতিবি এজনী নাৰীক বিয়া পাতিবি আৰু মিয়া ভাষাত এটা কথা আছে নাৰী শক্তি পৰম শক্তি হৈ আমাৰ বিদ্যুৎ শক্তিও পাৰে না